নাৰিকল তেলৰ লগত মাত্ৰ এটা বস্তু মিলাই ৰাতি শোৱাৰ আগত লগালে কিদৰে আপোনাৰ মুখত হোৱা কলা দাগসমূহ লাহে লাহে পাতল কৰাত সহায় কৰিব, মুখত যদি বয়সৰ ৰেখা পৰিছে সেইসমূহ ঠিক কৰাত সহায় কৰিব, স্কিনখন যদি লুজ হৈ গৈছে সেইখিনি টাইট কৰিব আৰু মুখলৈ এটা ধুনীয়া গ্ল' কৰিব, টেনিঙৰ সমস্যা থাকিলে সেই সমস্যাসমূহ ঠিক কৰাত সহায় কৰিব। যদি আপোনাৰ স্কিনৰ উজ্জ্বলতা একেবাৰে হেৰাই গৈছে, স্কিনখন দেখিবলৈ একেবাৰে ঢেলা পৰি গৈছে, নাইবা স্কিনখন একেবাৰে শুকান ভাৱ হৈ গৈছে, তেনেহ'লে এই সকলোবোৰ সমস্যা ঠিক কৰাত সহায় কৰিব। সদায় এইদৰে ব্যৱহাৰ কৰিব আৰু লাহে লাহে আপোনাৰ স্কিনখন আপোনাৰ বয়সতকৈ কম বয়সীয়া দেখিব। মুখত হোৱা কলা দাগ, বয়সৰ ৰেখা বা টেনিঙৰ সমস্যা নাইবা আৰু বহুত সমস্যা আছে আমাৰ স্কিনত, এই সকলোবোৰ সমস্যা আমি মেকআপ কৰি বেছি সময় লুকাই ৰাখিব নোৱাৰোঁ। গতিকে আমি চেষ্টা কৰিব লাগে যাতে আমাৰ মুখখন নেচাৰেলি গ্ল' কৰক, মুখখন চাফা, বগা, পৰিষ্কাৰ আৰু উজ্জ্বল হওক। আজি মই এটা সহজ উপায় দেখাম, এইখিনি সদায় ৰাতি ব্যৱহাৰ কৰাৰ ফলত মুখত হোৱা এই সকলোবোৰ সমস্যা ঠিক কৰিব, লগতে স্কিনখন টাইট কৰিব, মুখৰ কলা দাগসমূহ পাতল কৰিব আৰু মুখলৈ এটা ফেচিয়েল কৰাৰ দৰে ধুনীয়া গ্ল' আহিব, যিখিনি দেখি আপোনাৰ নিজৰে বহুত ভাল লাগিব। আৰম্ভ কৰাৰ আগতে আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ, যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পায় তেনেহ'লে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱী আৰু ৰিলেটিভছৰ মাজত শ্বেয়াৰ কৰিব। কেতিয়া লগাব লাগে, কেনেকৈ লগাব লাগে, ভিডিঅ'টো শেষলৈকে চাব। এইখিনি বনাবৰ কাৰণে মই প্ৰথমতে সৰু কাপ এটা লৈছোঁ, যিহেতু মই এদিন বা দুদিনৰ কাৰণে বনাম, গতিকে সৰু কাপ এটা লৈছোঁ আৰু এতিয়া ইয়াতে মই এচামুচ নাৰিকলৰ তেল ব্যৱহাৰ কৰিছোঁ। এতিয়া ইয়াৰ লগত মই এচামুচ এল'ভেৰা জেল ব্যৱহাৰ কৰিম আৰু এল'ভেৰা জেলটো আপোনালোকে ঘৰৰ গছৰো ব্যৱহাৰ কৰিব পাৰে, নাইবা আপোনালোকে বজাৰৰ পৰা কিনা এল'ভেৰা জেলো ব্যৱহাৰ কৰিব পাৰিব। মই বজাৰৰ পৰা কিনা এল'ভেৰা জেলটো এচামুচ ব্যৱহাৰ কৰিছোঁ আৰু আপোনালোকে যদি ঘৰৰ এল'ভেৰা জেল ব্যৱহাৰ কৰে তেনেহ'লে আপোনালোকে ষ্ট'ৰ কৰি ৰাখিব নোৱাৰে, আৰু যদি বজাৰৰ কিনা এল'ভেৰা জেলটো ব্যৱহাৰ কৰে তেনেহ'লে আপোনালোকে একেলগে বেছি দিনৰ কাৰণে, এসপ্তাহমানৰ কাৰণে বনাই ষ্ট'ৰ কৰি ৰাখিব পাৰিব। এল'ভেৰা জেলে আমাৰ লুজ স্কিনখন টাইট কৰিব, মুখত হোৱা বয়সৰ ৰেখাসমূহ ঠিক কৰাত সহায় কৰিব, কলা দাগসমূহ পাতল কৰাত সহায় কৰিব। এতিয়া এই দুইবিধ বস্তু অলপ সময় ভাল কৰি মিলাই ল'ব, যাতে এইখিনি দেখিবলৈ অলপ জেলৰ দৰে হয় আৰু আপোনালোকে এইখিনি যদি ইয়াতকৈ বেছি গোটা কৰিব বিচাৰিছে ক্ৰীমৰ দৰে, তেনেহ'লে আপোনালোকে ইয়াতে এচামুচ এল'ভেৰাৰ জেগাত 2 চামুচ এল'ভেৰা জেল ব্যৱহাৰ কৰিব পাৰিব। মই এইখিনি অলপ পাতল টাইপৰ কৰিয়েই ব্যৱহাৰ কৰিছোঁ, মোক এনেকৈয়ে বেছি ভাল লাগে। মোৰ এইখিনি ৰেডি হৈ গৈছে আৰু এইখিনি আমাৰ স্কিনৰ কাৰণে বহুত উপকাৰী হয়, বহুত দামী ক্ৰীমতকৈও এইখিনি আমাৰ স্কিনত ভাল কাম দিব। এতিয়া এইখিনি কেনেকৈ মুখত লগাব লাগে, কেনেকৈ আঁতৰাব লাগে মই আপোনালোকক দেখাই আছোঁ। এইখিনি ব্যৱহাৰ কৰাৰ আগতে মুখখন আপোনালোকে ভালকৈ ধুই ল'ব। আপোনালোকে যেনেকৈ ধুৱে, চাবোন দিয়ে হওক বা ফেচ ৱাছেই হওক, আপোনালোকে সদায় যেনেকৈ ধুৱে তেনেকৈ মুখখন ভাল কৰি পৰিষ্কাৰ কৰি ল'ব। তাৰপিছত ক্ৰীমখিনি হাতত এইদৰে লৈ অলপ সময় 2খন হাত ভাল কৰি ঘঁহি ল'ব ক্ৰীমখিনি। তাৰপিছত মুখত লাহে লাহে ভাল কৰি লগাই ল'ব। গোটেই মুখখনতে ভাল কৰি লগাই ল'ব, ডিঙিটো লগাব পাৰে আপোনালোকে। ক্ৰীমখিনি লগোৱাৰ আগতে এইদৰে হাতত লৈ 2খন হাতেৰে অলপ সময় ঘঁহি ল'ব, যাতে হাতৰ গৰমত ক্ৰীমখিনি অলপ গৰম হৈ যায়, তাৰপিছত মুখত লগাব। এই উপায়টো সকলো বয়সৰ লোকেই ব্যৱহাৰ কৰিব পাৰিব। যদি আপুনি 15 বছৰ হয় বা 20 বছৰ হয়, 30 বছৰ হয়, 60 বছৰ হয়, সকলো বয়সৰ লোকেই এই উপায়টো ব্যৱহাৰ কৰিব পাৰিব। আৰু যিহেতু ইয়াতে কোনো ধৰণৰ কেমিকেল নাই, গতিকে ইয়াৰ পৰা কোনো ধৰণৰ ছাইড এফেক্ট নহয়। ক্ৰীমখিনি লগোৱা হোৱাৰ পিছত প্ৰায় 2 মিনিটমান সময় গোটেই মুখখনত এইদৰে লাহে লাহে ভাল কৰি মাছাজ কৰিব। বহুত ধুনীয়া গ্ল' আনিব স্কিনলৈ, এণ্টি এজিঙৰো কাম কৰিব। দামী নাইট ক্ৰীম বা এণ্টি এজিং ক্ৰীমতকৈ এইখিনি বেছি ভাল কাম দিব। মাছাজ কৰিবৰ সময়ত এইদৰে তললৈকে আনি মাছাজ নকৰিব, নহ'লে স্কিনখন লুজ হৈ যাব। এইদৰে লাহে লাহে ওপৰৰ ফালে নি মাছাজ কৰিব। এইখিনি আপোনালোকে ৰাতি শোৱাৰ আগতে সদায় ব্যৱহাৰ কৰিব আৰু আপোনালোকে এবাৰ বনাই এইখিনি এসপ্তাহলৈকে ষ্ট'ৰ কৰি ৰাখিব পাৰিব। আৰু ক্ৰীমখিনি লগোৱা হোৱাৰ পিছত 2 পৰা 3 মিনিট সময় এইদৰে লাহে লাহে ভাল কৰি মাছাজ কৰিব। চকুৰ তলবোৰতো ভাল কৰি লগাই ল'ব, কাৰণ এইখিনি ডাৰ্ক চাৰ্কল ঠিক কৰাৰ ক্ষেত্ৰতো বহুত সহায় কৰে। এইদৰে 3 মিনিটমান মাছাজ কৰাৰ পিছত ক্ৰীমখিনি মুখতে প্ৰায় শুকাই যাব, আৰু যদি নুশুকায়ো তেনেহ'লে এখন টিচু পেপাৰ লৈ অলপ ওপৰে ওপৰে মচি দিব, কিন্তু একেবাৰে জোৰ কৰি মুচি নিদিব বা মুখখন ধুই নিদিব। এইদৰে ৰাতি লগাই ৰাতিপুৱা মুখখন চাবোন বা ফেচ ৱাছ কৰি দিব। কেইদিনমান এইদৰে ব্যৱহাৰ কৰাৰ পিছত আপোনালোকে দেখিব আপোনালোকৰ মুখৰ সমস্যাসমূহ লাহে লাহে ঠিক হৈ গৈছে আৰু মুখলৈ এটা ধুনীয়া গ্ল' আহিছে।
আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব আৰু ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পায় তেনেহ'লে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু আপোনালোকৰ বন্ধু-বান্ধৱী আৰু ৰিলেটিভছৰ মাজত শ্বেয়াৰ কৰিব। আজিলৈকে ইমানেই, নেক্সট ভিডিঅ'ত আকৌ লগ পাম, তেতিয়ালৈকে বাই বাই।